নকৈ বিয়া হোৱা সৰু কণ আৰু কণমাইক দেখিলে মোৰো মনটো সেই যৌৱনৰ সোণোৱালী দিনবোৰৰ কাষলৈ উৰা মাৰে। সৰুকণে তাৰ ন কইনাজনীক আজি শহুৱেকৰ ঘৰৰ পৰা নিবলৈ আহিছে। গাঁৱৰ খলা বোমা বাটেৰে চাইকেল চলাই চলাই ন কইনাজনীক আগত বহাই লৈ গৈছে সিহঁতৰ নৈপুৰীয়া ঘৰখনলৈ। সেই ঘৰখনতে সিহঁতে নকৈ সাজিছে সপোন এটা। গহীন হৈ বৈ থাকিল নৈখন। সপোনবোৰ লাহে লাহে ডাঙৰ হ'ল, সপোনবোৰো লাহে লাহে গাভৰু হ'ব ধৰিলে। হঠাৎ যেন সিহঁতৰ সুখৰ সংসাৰখনত কাৰোবাৰ কুপদৃষ্টি পৰিল। বাৰিষাৰ এজাক বৰষুণে নৈখনক বলিয়া কৰি তুলিলে। নৈখন ফেনে ফুটুকাৰে বাঢ়ি আহিল। বাঢ়নি পানীয়ে সিহঁতৰ সেই সৰু পজাটো ধুই নিলে। পলকতে নৈৰ বুকুত জাহ গ'ল গাভৰু সপোনবোৰ। হাহাকাৰ কৰি চিঞৰি কান্দিলে সৰুকণে। তাৰ কান্দোন শুনিবলৈ আজি কোনো নাই। কণমাইজনীও টান নৰিয়াত পৰিল। নৈখনৰ বুকুতে মূৰ থৈ তাই নিথৰ দেহটো গুচি গ'ল বহু দূৰলৈ। সৰুকণো ভাগৰি পৰিল। কিমান আৰু কান্দিব, চকুলোবোৰ শুকাই নোহোৱা হ'ল। আজি 5 বছৰৰ পাছতো সৰুকণে সেইখন নৈ পাৰতে বহি বাট চাইছে। কিজানি নৈখনে সুতি সলাই, কিজানি নৈৰ বালিত থান বান হৈ পৰি থকা সপোনবোৰ বিচাৰি পায়েই।